फ्रेंड्स আপোনালোকৰ চাইছে মোৰ ইউটিউব চেনেল আৰবি আছাম ইউটিউব আজি মই আপোনালোকক থাম্বনেল কেনেকৈ লগাব কি থাম্বনেল কোনটো সফটওয়্যাৰত লগাব কি কৰিব সকলো কম আজি মই এইটো ভিডিঅ' আপোনালোকে খালি সম্পূৰ্ণকৈ একেলগে চাই থাকিব আৰু আপোনালোকে ভাবিছে কম্পিউটাৰত থাম্বনেল কি এইবিলাক নহয় আপোনাক থাম্বনেল কি মই বুজাই দিম মোবাইল স্ক্ৰীনত গৈ এতিয়া আপোনালোকক মই কৈছোঁ মোবাইল দি আপুনি থাম্বনেল বনাব পাৰিব কেনেকৈ বনাব কি কৰিব আজি মই সকলো কম এইটো ভিডিঅ'টোত তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব তো বলক আমি এতিয়া ভিডিঅ'টো মোবাইল স্ক্ৰীনলৈ সোমাই যাওঁ তো বলক আৰু মই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই ল'ব তেতিয়া আপোনালোকে সকলোতকৈ আগত মোৰ ভিডিঅ'টো পাই যায় চাই থাকক আমি এতিয়া মোবাইল স্ক্ৰীনলৈ সোমাই আহিলোঁ আপোনালোকে কি কৰিব মই কৈছোঁ ফাৰ্ষ্ট টাইম আপুনি ইউটিউবটো অ'পেন কৰি ল'ব লাগিব ৰ'ব ইউটিউবটো অ'পেন কৰি লৈ পেলাই আপুনি আপোনাৰ চেনেলত যাব ইয়াতে আৰবি আছামত যাব আপুনি যাই পেলাই আপুনি তলত দেখিব দেখাইছোঁ ৰ'ব মই তলত আপুনি দেখিব ইয়াতে আপুনি দেখিব হেল্প এণ্ড ফ্ল'য়িং প্ৰশ্নবোধক চিন আছে আপুনি ইয়াতে ক্লিক কৰি টাইম লাগিব অলপ আহিলে আপুনি ইয়াতে যাব চাৰ্জত কৰি পেলাই আপুনি ইয়াতে চাৰ্জ কৰি দিব এণ্ড ভিডিঅ' থাম্বনেইলছ আহি গৈছে আপুনি ইয়াতে যাব যাই পেলাই আপুনি কি কৰিব মই কৈছোঁ আপুনি ইয়াতে দেখিব ইয়াতে দেখিছে ভেৰিফিকেশ্যন একাউণ্ট ইয়াতে আপুনি ক্লিক কৰি দিব দিলে আপোনাৰ ইয়াতে দেখাব মোৰ এতিয়া মই ভেৰিফিকেশ্যন কৰিছোঁ মোৰ আহিছে ভেৰিফিকেশ্যন বুলি আপোনাক কি মাৰিব মই কৈছোঁ ফাৰ্ষ্টত আপোনাৰ টেক্সটত মাৰি দিব ইয়াতে টেক্স তাতে দুটা চিন দিব আপুনি টেক্সটত মাৰি দিব তাতে মাৰি ৰিপ্লাই আপুনি ফোন নম্বৰটো দিব ফোন নম্বৰ দিলে এটা OTP আহিব সেইটো বহাই দিব আপুনি আপোনাৰ ভেৰিফিকেশ্যন হৈ যাব এতিয়া থাম্বনেল লগাবলৈ হ'লে আপোনাক কি এতিয়া আপোনাৰ থাম্বনেল মই লগাই দিছোঁ আপুনি এটা এপ ডাউনলোড কৰিব লাগিব আপুনি জানে এপটো আছে আপোনাৰ ইউটিউব ষ্টুডিঅ' আপুনি প্লে লিষ্টত গৈ ডাউনলোড কৰি ল'ব মই ডেছক্ৰিপশ্যনটো লিংক দিম তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ফাৰ্ষ্ট আপুনি কি কৰিব মই কৈছোঁ যিকোনো এটা মই ভিডিঅ'ত থাম্বনেল হলাম এইটো ভিডিঅ'টো মই থাম্বনেল হ'ম আপুনি ইয়াতে যে দেখিছে এডিট ইয়াতে পেঞ্চিলত ক্লিক কৰি পেলাই এডিট থাম্বনেলত ক্লিক কৰিব থাম্বনেলত কৰি আপোনাৰ তিনিটা ইউটিউবে কাভাৰ কৰিলে তিনিটা আপোনাৰ থাম্বনেল কাভাৰ কৰিলে ইউটিউবত কাভাৰ কৰিলে আপুনি ইয়াতে যে কাষ্ট চেণ্টাৰ ইয়াতে আপুনি ক্লিক কৰিলে আপোনাৰ আহি যাব এতিয়া আপুনি এটা থাম্বনেল হালে হ'লে থাম্বনেল মই দিয়ে দিছোঁ ইয়াৰ পৰা এইটো থাম্বনেল আপুনি ইয়াতে ক্লিক কৰিব চেণ্ড সেভ আপুনি ক্লিক কৰি দিব থাম্বনেলটো সেভ হৈ যাব আজিলৈ মানে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন যদি ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব আজিলৈ মানে ধন্যবাদ।